নমস্কাৰ বন্ধুসকল, মোৰ চেনেললৈ পুনৰবাৰ আপোনালোকক স্বাগতম জনাইছোঁ। মোৰ মাতটো বেয়া হৈ আছে, কিয় কিছুমান কথা ক'ম বুলি ভাবিছোঁ মই আপোনালোকক। মানে কথাটো এনেকুৱা হ'ল, মোৰ ভিডিঅ'বিলাকৰ ভিউজটো নিজে নিজে বাঢ়ি যায়। এটা ভিডিঅ' সেইদিনা মই দিছিলোঁ, হ'ল 2 দিন হৈছে, তাত 250 ভিউজ হৈ গ'ল হা। তাৰপিছত আকৌ নিজে নিজে কমি গ'ল, এতিয়া আছে 100 কিমান হৈ আছে, 169 নেকি তেনেকুৱা হৈ আছে এটা ভিডিঅ'ত। তাৰপৰা মই ভাবিছোঁ এই বস্তুটো হয় কেলে, এই প্ৰব্লেমছটো। তো মই কিছুমান মানুহক ক'ব বিচাৰিছোঁ, যোনসকলে মোৰ ভিডিঅ' সম্পূৰ্ণকৈ চাই, তেখেতলোকক মই কোৱা নাই ভিডিঅ'টো নহয় চাবলৈ মন নকৰিলে নাচাবই, কিন্তু এনেই অকণমান জাষ্ট 1 ছেকেণ্ড 2 ছেকেণ্ড এনেই লগাই মেলি এনেই লাইক এটা কৰি দিয়ে পটককৈ, লাইকটোও সম্পূৰ্ণ নহয়। তাৰপৰা কমেণ্টটো এনে দি দিব, নাইচ শ্বেয়াৰিং, নাইচ ভিডিঅ', নাইচ ব্লগ বুলি দি দিব। এইটো প্ৰব্লেম হয় ন মোৰ ভিডিঅ'টো। আৰু এনেকুৱা যদি হৈ থাকে, তো ভিডিঅ'টো অভিয়াছলি বনাবলৈ মন নাযাব ন সদায় সদায়। ইমান কষ্ট কৰি কিনি বনাওঁ ভিডিঅ' এটা, আমাৰোতো চবৰেতো অকল মোৰ বুলিয়ে নহয়, চবৰেতো নিজৰ অকণমান সময় উলিয়াই কিনি মানুহে ভিডিঅ' এটা বনায়, প্ৰস্তুত কৰে সকলোকে দেখুৱাবলৈ কাৰণে। ভিউজৰ কাৰণে বাৰু ভিডিঅ' বনোৱা নাই, কিবা মই পইচাৰ কাৰণেও ভিডিঅ' বনোৱা নাই, কিন্তু পটককৈ ভিডিঅ'টো আহিলে বুলিলে এনেকৈ চাব লাগে চাওঁ আৰু বুলি এনেই আৰু অকণমান জাষ্ট লাইক কমেণ্ট মাৰি দিয়ে আৰু গুচি গ'লগৈ। সেইটোতো অভিয়াছলি ভিউজটো পটককৈ বাঢ়ি যায়, আকৌ ভিউজটো কমি যায়। মানুহৰ কাৰণে হৈছে নে ইউটিউব চেনেলৰ পৰাই তেনেকুৱা কৰিছে, একো ধৰিব পৰা নাই আৰু এনেকুৱা কৰিলে ভিউজ চিউজ এনেকুৱা কৰিলে ভিডিঅ' চিডিঅ'ছ আৰু বনাই থাকিবলৈ মন নাযাব আৰু লাহেকৈ। ইমান কষ্ট কৰাৰ পাছতো যদি এনেকুৱা হয়, আৰু কিছুমানৰ আপোনালোকৰ মাজতো হ'ব পাৰে তেনেকুৱা। আপোনালোকৰো যদি হৈ যায় তেন্তে মোক ক'ব, কিন্তু মই নহয়, যাৰ যাৰ ভিডিঅ' চাওঁ পূৰা সম্পূৰ্ণকৈ চাওঁ, আৰু যাৰ মোৰ ভিডিঅ' চাবলৈ মন নাযায় বা মোৰ টাইম নাথাকে তেতিয়া মই নাচাওঁৱেই। কি মোৰ কাৰণে এতিয়া বেলেগৰ আনৰ চেনেলটোত সেনেকুৱা প্ৰভাৱ পৰিব পাৰে ন, ভিউজ কমি যায়, লাইক কমেণ্ট এইবিলাক দি থাকে, লাইকছো কমি যায়, লাইকছ ইমান গাল পটককৈ বাঢ়ি যায় আকৌ কমি যায়। তাৰপৰা এদিন আকৌ কি হ'ল, ভিডিঅ' এটা 1K ভিউজ হৈ গ'ল এদিনতে, আকৌ সেইটো কমি গৈ কিনি 200 কিমান 400 কিমান হৈ থাকিলেগৈ। এইটো কি হৈছে মই একো বুজি পোৱা নাই। এইটো না মানুহৰ কাৰণে হৈছে নে ইউটিউব চেনেলৰ পৰাই কৰিছে, একো বুজি পোৱা নাই আৰু। তো আপোনালোকে বেয়া নাপাব কথাখিনি কোৱাৰ কাৰণে, মই সঁচাকৈ কৈছোঁ। যদি ভিডিঅ'টো চাবলৈ আপোনালোকৰ লগত টাইম নাথাকে ন, তেতিয়াহ'লে কি লাগিলে পিছতে চাব, কিন্তু পটককৈ এনেই আৰু 1 ছেকেণ্ড 2 ছেকেণ্ড লগাই কিনি আৰু এনেই লাইক এটা কমেণ্ট এটা মাৰি দিয়ে, সেনেকুৱা নকৰিব আৰু প্লিজ। বেয়া লাগে, ইমান কষ্ট কৰি কিনি ভিডিঅ'টো বনাওঁ ন, বেয়া লাগে। তো চৰি, কিবা যদি ভুল কৈ পালোঁ ক্ষমা কৰি দিব। ময়ো যোনে যোনে মোক ভাল পায়, যোনে যোনে মোৰ ভিডিঅ' চাই ভাল পায়, তেওঁলোকৰ কাৰণেই মই ভিডিঅ' বনাম। মই ভিডিঅ' নবনাওঁ বুলি কোৱা নাই, বনাব লাগিব, কিন্তু প্লিজ ভিডিঅ'বিলাক চালে সম্পূৰ্ণকৈ চাব, আধা আধা নাচাব। অতি কমেও 2-3 মিনিট চাবই, এনেই 1 ছেকেণ্ড 2 ছেকেণ্ড চাই কিনে কাটি নিদিব প্লিজ। হ'ব বাৰু, আজিলৈ মই ভিডিঅ'টো সামৰণি মাৰিছোঁ। তো নেক্সট ব্লগত আকৌ পুনৰ লগ পাম। নমস্কাৰ।